নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ ভাল। মোৰ খবৰ জয়। আজিৰ ভিডিঅ'টি গম পাইছে থাম্বনেল দেখি আজি মই দেখাবলৈ যাইছো আপোনালোকক চাদৰ মেখেলা। এইবোৰ মই আনি থৈ দিছো চাদৰ মেখেলা, দেখিছেনে নাই বা? এইবোৰ চাওক, চাদৰ মেখেলা আনি থৈ দিছো। গতিকে আজি মই চাদৰ মেখেলা দেখুৱাম আপোনালোকক। মোৰ কালেকশ্যন খিনি দেখুৱাম, ইমানো নাই, যিখিনি আছে সেইখিনিকে দেখুৱাও। আৰু দুজনমান মই চিলোৱা নাই, চিলোৱালে দেখুৱালো হয়, কিন্তু চিলোৱা নাই কাৰণে আৰু দেখুওৱা নাই মই, সেইকাৰণে। আৰু চাই দেখক ভিডিঅ'টি, চাদৰ মেখেলাৰ কালেকশ্যন ষ্টাৰ্ট কৰি দিলো। এতিয়া ভিডিঅ'টো চাদৰ মেখেলা দেখুৱাম বুলি কৈছো, গতিকে চাদৰ মেখেলা ওলোৱাই লৈছো। ভিডিঅ'ত দেখা নাই, এনেকে ওলাই লৈছো গোটেই কেইযোৰ। তো দেখাও বলক এযোৰ এযোৰ, কোনযোৰ ভাল লাগে কবচোন। আৰু যি কেইযোৰ মই পিন্ধিছো, বহুত গোটেই কেইযোৰ পিন্ধিছোৱে, দুবাৰ তিনিবাৰকে পিন্ধা গৈছেই। গতিকে সেই কেইযোৰ যদি পিন্ধা ফটো আছে মোৰ লগত, ডিলিট যদি হোৱা নাই মোৰ মোবাইলৰ পৰা, তেনেহলে মই চাইডত দি দিম, চাই ল'ব আপোনালোকে। গতিকে এইযোৰ ওলালো প্ৰথমত। এইযোৰৰ মই ব্লাউজ পিচ চিলোৱা নাই। আচলতে আজিকালি ব্লাউজ নিচিলালেও মানে বেলেগ ধৰণৰ ধৰক হোৱাইট ব্লাউজ এইবোৰৰ লগত এনেকুৱা কাপোৰবোৰ বহুতে পিন্ধে। তো মই ভাবিছিলো মানে ব্লাউজ এটা কিনিম, এইটো পিন্ধাই নাই, মই পিন্ধা নাই কাৰণে ব্লাউজটো কিনি পেলাই সেইযোৰত পিন্ধিম আৰু দেখুৱামচোন আপোনালোকক ৰিলচ বা শ্বৰ্ট ভিডিঅ' বনাই পেলাই। আৰু যদি মোৰ ইনষ্টাগ্ৰাম আপোনালোকে ফ'ল' কৰা নাই, মই নামটো মেনশ্যন কৰি দিম, আপোনালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰি মোক ফ'ল' কৰি দিব যদি মোৰ ভিডিঅ' চাই ভাল পায়। ঠিক আছে, এইটো ভিডিঅ' মই খুলি এইযোৰ কাপোৰ মই খুলি দেখুৱাই আছো। এইটো হ'ল মেখেলা। মেখেলাখন মই নিজে চিলাইছো আৰু ভিডিঅ' দিছো মই মেখেলা কেনেদৰে সহজ পদ্ধতিত চিলাব পাৰি। আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'বচোন। সহজ পাব চিলাবলৈ, ঘৰতে চিলাব পাৰিব সহজতে। গতিকে এইযোৰ মেখেলা চাওক, মই নিজে চিলাইছো এইবোৰ মেখেলা। আৰু মই হাত চিলাই মাৰো, গতিকে চাওক গমেই নাপায় চিলাই কৰা যেন নাপায়। এইটো হ'ল মেখেলা, চিম্পল হয় কাপোৰযোৰ, কিন্তু বহুত ধুনীয়া, পিন্ধি কিনে আৰু লাগিব চাগে, মই পিন্ধা নাই। এয়া চাওক, সৰু সৰু বুটা দি পুৰা একদম দীঘলীয়াকে আছে, আৰু এইখিনি মোৰ ভাল লাগিছে। এইযোৰ মোক বাই দিছিলে বাহঁতৰ ঘৰত, যেতিয়া প্ৰথম গৈছিলো, তেতিয়া মানে ভাত খোৱা নিয়ম থাকে ন, নতুনকৈ দৰা কইনা, তো সেইকাৰণে তেতিয়া মানে এইযোৰ বাই দিছিলে মোক। আৰু এয়া চাওক, মই নিজে দহি গুঠিছিলো, দহি গুঠিছো আৰু চাইড পটি লগাইছো। এয়া ভিডিঅ' মই দিম, লাহে লাহে দি থাকিম, গতিকে চাবচোন ভিডিঅ'বিলাক। আৰু যদি নতুনকে ভিডিঅ' চাই আছে মোৰ, তেনেহলে নতুনকে চাই আছে ভিডিঅ'টি, তেনেহলে ছাবস্ক্ৰাইব কৰি দিব। এইবোৰ ভিডিঅ' পাই থাকিব, দহি গুঠা, চাইড পটি, মেখেলা আৰু বহুত শাৰী ফলছ লগোৱা বহুত। গতিকে চাই থাকিব ভিডিঅ'বোৰ, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া নটিফিকেশ্যন পাব আপোনালোকে। এয়া চাওক, দহিটো ভাল লাগিছে নে জনাবচোন। একে মেখেলাৰ নিচিনাই, মাজত এই এনেকে সৰু সৰু বুটা দি দীঘলীয়াকে দিয়া আছে, আৰু এইখিনি মেখেলাৰ দৰে একেই হয়। মোৰ কাপোৰযোৰ বহুত ধুনীয়া লাগিছে, আৰু কালাৰটো চাওকচোন, ইমান মানে পিংক কালাৰ, ৰাণী কালাৰ আচলতে, ডাৰ্ক পিংক বা ৰাণী কালাৰ বুলি ক'ব পাৰি, কিন্তু এনেকুৱা কাপোৰবিলাক বহুতে ধুনীয়া হয়। গতিকে বেছি নবকো, এইযোৰ একেই চিম্পল হয়, দেখুৱালো। এবাৰ নেক্সট ওলাই হয় পলিপাত বুলি কয় এইবোৰক, বহুতে জানেই আজিকালি চাদৰ মেখেলাৰ বিষয়ে, মই কিন্তু নাজানো দেই, বহুত চাদৰ মেখেলাৰ বিষয়ে নাজানো ইমান এটা। গতিকে ইয়াৰে ব্লাউজ পিচটো নাই বুলি ক'লোৱে। আৰু এইযোৰ চাদৰ মেখেলাৰ ব্লাউজ, এইযোৰ বেলেগ, এইযোৰ পলিপাত, আচলতে মিক্স পাত বুলি কৈছিলে, মই নাজানো পলিপাতে হয় নে মিক্স পাত হয়, আপোনালোকে জনাবচোন জানে যদি। এয়া চাইড পটিটো মই ইয়াতে লগাই দিছিলো, আৰু এইবিলাক ষ্টাইল ভাল লাগে। আৰু এয়া পুৰা উঠা, আৰু বটনেক নে কি কয় নাজানো, ভালকে নাজানো, আৰু এই চিলাই কৰোঁতে জেঠিজনী কৈ দিছিলে। আৰু এইটো ডিজাইন মই দিছো বাৰু, বেছি হেভি নহয়, হ'লেও চিম্পল ডিজাইন, ভাল পাইছে নে জনাবচোন। ব্লাউজ পিচটো দেখুৱালো, এইটো আহিলো মেখেলালৈ। গতিকে এইযোৰ মই পিন্ধিছো, দুবাৰ মানে পিন্ধিছো, গতিকে দেখুৱাম মই ফটো কাষত, চাই ল'বচোন। এয়া চাওক, খুলি নেদেখুৱাও, আৰু ইয়াত ধুনীয়াকে ডাঙৰ ডাঙৰ বুটা হিচাপত আছে। আৰু এই বস্তুটো মোৰ ভাল লাগে বহুত, এই তলৰ এইখিনি বস্তু ভাল লাগে। গতিকে এইযোৰ আৰু চাদৰখন এয়া মই নিজে দহি গুঠিছিলো বিয়াৰ আগতে দেই, এইযোৰ বিয়াৰ আগতে দিয়া হয়, দহি গুঠিছিলো নিজে। এয়া মই মণি দিছিলো, কিন্তু আপোনালোকে যিমান পাৰে মণি নিদিব, আচলতে মণিবোৰৰ কালাৰবোৰ গুচি যায়, নিজে নিজে গুচি যায়, কেলে নাজানো। এইটো তোমাৰ কাপোৰ ধোৱা নাই, গতিকে কিয় বা গৈছে নাজানো। এইবিলাক মণি নুলুকাব আপোনালোকে, লুকালে বেয়া হ'ব, আপোনাৰ দেখিবলৈ বেয়া লাগিব কাপোৰযোৰ। এয়া চাওক, কাপোৰযোৰ খুবেই ধুনীয়া। গৰমত পিন্ধিবলৈ অলপ প্ৰব্লেম হয়, পলিপাতে নে মিক্স পাত হয় নাজানো, গৰমত পিন্ধিবলৈ অলপ দিগদাৰ হয়, কিন্তু ভাল লাগে কাপোৰযোৰ। ঠাণ্ডা দিনত পিন্ধিছিলো, বহুতে মানে ভাল, আৰু দেখিবলৈ ভাল লাগে নিজকে। গতিকে এইখিনি, আৰু এইখিনি দেখুৱালো এইযোৰ। এয়া হ'ল, এইবাৰ আহিল থাৰ্ড কাপোৰযোৰ। এইযোৰ মোক জোৰণত দিছিলে, এইযোৰ মিক্স পাতে নেকি নে পলিপাতে নাজানো, চিম্পল ডিজাইন, ইমান এটা ডিজাইন দিয়া নাই ব্লাউজটোত, চিম্পল খালি এই চাইড পটিটো মাজত পাই দিছো এনে, মানে মই চিলোৱা নাই, জেঠিক কৈ পেলাই দিছিলো, আমাৰ ওচৰত জেঠি এজনী চিলাই আৰু কাপোৰ।
জেঠিয়ে এনেকৈ দিলে আৰু হাতটো মই ইমান মানে ৰাখি মানে ভাল পাওঁ আৰু কাপোৰবিলাকৰ মানে ব্লাউজবিলাকৰ। তো এইটোৱে বেছি হেভি নহয় আৰু মানে ডিজাইন থকা নহয়। আৰু এইখন হ'ল মেখেলা। মেখেলাবোৰতো নিজে চিলাইছোঁ মই, কৈছোঁৱে আপোনালোকক। এয়া চাওক। বিয়া নোহোৱাৰে কাপোৰ মায়ে সৰস্বতী পূজাত দিছিলে, সেইকাৰণে মায়ে দি পঠাইছে মোৰ কাৰণে কিনিছিল কাৰণে। গতিকে এইটো অলপ ব্লাউজটো ডিজাইন দিছিলোঁ মই। আগতে অলপ সৰস্বতী পূজা বুলি ক'লে আৰু কি ষ্টাইলটো কৰিবই লাগিব ডিজাইনবিলাক আজিকালিৰ, মানে আগতে আৰু এতিয়া নহয় 2 বছৰ 3 বছৰমান আগৰ কথা এইটো। এয়া মই কলাৰ দিছিলোঁ, আগ চাইডে এনেকৈ ডিজাইন দিছোঁ, এইখিনি জেগাত এনেকৈ ডিজাইন দিছিলোঁ। আৰু বেক চাইডটো এনেকৈ দিছিলোঁ। আগতে মানে এইটো ডিজাইন বহুত চলিছিলে সেইকাৰণে। এয়া চাওক, ব্লাউজ পিচ। গতিকে মেখেলাখন দেখুৱাও। মেখেলাখন কি হৈছে নাজানো, প্ৰথম দিনাখন পিন্ধাৰ দিনাই মানে প্ৰথম দিনাখন পিন্ধিছোঁ যোনদিনাই, সেইদিনাখনে এইবোৰ মানে এনেকৈ ওলাব ধৰিছিলে, কিয় বা নাজানো। তাৰপিছত মানে তেতিয়া মই চিলাব জনা নাছিলোঁ, যেতিয়া এনেকৈ জাষ্ট মানে ভাজ কৰি পেলাই চিলাই থৈ দিছিলে। তো আকৌ পিন্ধিলোঁ মই এদিন, এতে পিন্ধিলোঁ নেকি নে ক'ৰবাত মাহঁতৰ ঘৰতে পিন্ধিলোঁ মনত নাই। তাতে পিন্ধিলোঁ আকৌ নেক্সট টাইম ওলাই গৈছে। কিয় বা এনেকুৱা হৈছে, আপোনালোকৰ হৈছে নেকি জনাবচোন কমেণ্টত। নাজানো, কিন্তু মোৰ কাপোৰযোৰ বহুতে ভাল লাগে। মোৰ ৰাণী কালাৰ ধুনীয়া মৰম লগা। আৰু এই চাইডটো হ'ল হোৱাইট, মাজৰ গোটেইখিনি মানে হোৱাইট হয়। হাজবেণ্ডে ভাল পাই থাকোঁতেই দিছিলে। তেতিয়া এইবিলাক মানে বটনেকটো বেছিকৈ চলিছিল। 3 বছৰমান হ'ল, 3-4 বছৰমান হৈ গ'ল। তেওঁ মোক বাৰ্থডেত দিছিলে, গিফ্ট দিছিলে কাপোৰযোৰ। কেনেকুৱাই আৰু এনেকুৱা ব্লাউজবিলাক আগতে মই এনেকৈ বেছিভাগ চিলাইছিলোঁ, ভাল লাগিছিল। বেছি কাপোৰ নাই বুলি কৈছে, গতিকে চাওক এইকেইযোৰে। এইটো চিম্পল হয়, ব্লাউজটো ইমান ডিজাইন দিয়া নাই। আচলতে বেছি ডিজাইন দিলেও ভাল। মেখেলাখন নিজে চিলাইছোঁ। এইটো পিন্ধিছোঁ মই 2 বাৰ নে এবাৰে পিন্ধিছোঁ। ফটো দি দিম মই কাষত। চাওক সৰু সৰু একদম। আৰু কালাৰটো মোৰ মানে বহুতে ভাল লাগিছে। চাওক অৰেঞ্জ কালাৰৰ, কিছু মিক্স পাত হয়। চাওক কি ধুনীয়া। আৰু মাজে মাজে সৰু সৰু বুটা আছে নীলা কালাৰৰ। গতিকে খুলি নেদেখাওঁ আৰু একেইটো হয়, বেছি ফুল নাই ওপৰলৈকে। কিন্তু চিম্পলকৈ চিলাইছোঁ। অকণমান বেগটো অকণমান এনেকৈ দিলোঁ, অলপ ফুল নিচিনা, ফুলৰ পাতৰ নিচিনা। এয়া মই দহি গুঠিছিলোঁ বেলেগ বেলেগ কালাৰৰ মিলাই পেলাই, মানে যিটো ফুল আছে ইয়াতে। আৰু এয়া চাওক, ইয়াতে পিংক আছে, ব্লু আছে, সেইকাৰণে পিংক ব্লু। আৰু চাদৰটো ৱেল্লো, গতিকে ৱেল্লো দিছিলোঁ। এইযোৰ মোক মামা মামী দিছিলে। মামা মামী ভাত খাব মাতিছিলে, তেতিয়া দিছিলে। এযোৰ চিম্পল হয়, ব্লাউজ চিম্পলকৈ চিলাইছোঁ। এইবাৰ বিহুত মাৰি দিছিলে। ব্লাউজ হেভি নহয়, কৈছে এনেকুৱা কাপোৰবিলাক গৰমত পিন্ধিবলৈ বহুতে ভাল হয়। আৰু মই এয়া কাপোৰ বেছি নাছিলে, সেইকাৰণে মায়ে এইবাৰ বিহুত এয়াকে দিছিলে। মই 2 বাৰমান নে 3 বাৰমান ভিডিঅ' কৰি দেখিছোঁ। হাতে বোৱা কাপোৰ আমাৰ আইতা আৰু মাহীয়ে বৈছিল। এইযোৰ এয়া বাৰু বিয়াত দিছিলে, বিয়াত দিয়া কাপোৰ হয়। এইযোৰ মাহী নিচান হিচাপত ৰাখি থৈ দিছোঁ, মানে তুলনি বিয়াত দিছিলে, গতিকে ৰাখি থৈ দিছোঁ এইযোৰ মোৰ। আৰু বহুতে ধুনীয়াকৈ বৈছিল। বহুত মানুহে কৈছিল ইমান ধুনীয়া বব জানে তোমাৰ আইতাই। কাৰণ আইতাৰ বয়স হৈছিলে যিহেতু, আইতাই চশমা নোলোৱাকৈ বোৱে এতিয়াও। গতিকে দেখিছে আইতাক আমাৰ চাগে। এতিয়া মানে কি অলপ বেমাৰ হৈছে, এতিয়া নুবোৱে, মানে গাঁৱতে আছে, গুৱাহাটীতে আছে। এইযোৰ চাগে মোক এইখন চাগে জেঠি বৈ দিছিলে নে মাহীয়ে দিলে, মানে মনত নাই।
কিন্তু চাওক জেঠিয়ে দিছিলে চাগে মেখেলা ভিডিঅ'টো মই দিছো মানে ইউটিউবত গতিকে চাব আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো দি দিম কাপোৰযোৰ ধুনীয়াই ন খুব ধুনীয়া লাগে এনেকে 4 কোণীয়া হিচাপত বুটা আৰু ওপৰলৈকে আছে এতিয়া আহিলো পাটৰ সেটলৈ তো পাটৰ সেট এইযোৰ হল মোক মাহতে দিছিলে তো মই কি কৰিছিলো মানে সিম্পল ডিজাইন দিছিলে তেতিয়া মই দিব দিছিলো তাৰপিছত মই কলো কি ওপৰত মানে আৰু এনেকে মানে বহুতক দেখিছো আৰু এনেকে দহি বটি লয় তো এইখিনি মই বটিছো আৰু ইয়াৰ দেখিছিলে দিছিলে এইবিলাক এনেকে লগাই দিছিলে মই খালি দহিটো বটি দিছিলো মেইন সেটটো ধুনীয়া আছে কাপোৰযোৰ বহুত হেভি হয় হেভি কাৰণে পিন্ধিবলৈ টান লাগে কিন্তু হেভি দিছে আৰু ভাল লাগে সেইকাৰণে সব ফুল ইমান ওপৰলৈ দেখিছে ইমান ওপৰলৈ ফুল আছে এইযোৰ আমাৰ জোৰণত দিছিলে ব্লাউজটো চিম্পলকে চিলাইছো আজিকালি চিম্পল ইউজ হয় ভিডিওটি ভাল পালে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু যদি ভিডিও নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব গতিকে আজি কাৰণে বাই বাই